Welcome to my YouTube channel. Blog আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। সঞ্জয় কিমান হবি? মায়ে ৰুটি বনাইছে ঘৰৰ পৰা। ৰুটি আলু ভাজি খালোঁ, চবেই মিলি খালোঁ আৰু চাহ আহিছে এতিয়া। চাহ খাওঁ। ট্ৰেইনৰ এটা মজা পাই আছোঁ ইয়াত। চবেই এনজয় লৈ আছে, চবেই মজাকৈ এনজয় লৈ আছে ৰাইজে। সেইকাৰণে পূৰা ফ্ৰী হৈ আছে ন ট্ৰেইনটো, সেইকাৰণে ভাল লাগি আছে। সেইটো নাই অলপ আমেজ লৈ আছোঁ, ভাল লাগি আছে। বজাৰটো পূৰা ঠাণ্ডা হৈ আছে ন, নহ'লে বিহাৰৰ যিটো গৰম মাই গড, নাজানো আগত কি গৰম পাম নাজানো, বাট এতিয়া ভাল লাগি আছে। ৱেডাৰটো বহুত ঠাণ্ডা হৈ আছে। এতিয়া দুপৰীয়া আহাৰটো খাই দিওঁ। ৰাইজক সুধি লওক কেনেকুৱা টেষ্ট হৈছে, আপুনিও চাই লওক কেনেকুৱা টেষ্ট হ'ব। চাই লওক ৰাইজে কি কয়। ৰাইজ ভাই দুপৰীয়া খানা ন? গুড গুড। কেনেকুৱা হৈছে ভাই? বঢ়িয়া বঢ়িয়া ন? বঢ়িয়া। খোৱাৰ পিছত চাওক কি অৱস্থা, পূৰা শুই দিছে আৰু মজাকৈ। ইজন শুবলৈ আহিলে, চাওক থিয় হৈ শুই আছে। ৰাতি দেখা ন? বঢ়িয়া বঢ়িয়া। কি আছে আজি? আজি এইবিলাক ভেজ আছে, দালি আছে। ৰাইজে ৰাতিৰ খানা খাই আছে আৰু মজাকৈ খাই আছে।